हेलो एवरीवन मैं आज आपनालोकर ओसले एटा पटলৰ চাটনি লৈ আহিছো বহুতেই টেস্টি লাগে খাবলৈ পটল কিটা মই ধুনিয়াকৈ অলপ অলপ কাটি দিছো আৰু আমাক লাগিব ধনিয়া পাত কেঁচা জলকীয়া নেহৰু আদা গুটেইখিনি লৈ লৈছো মই আৰু মই পটল কিটা এতিয়া পুৰি লম অকনমান গেছত লোৱাৰ পিছত মই এইখিনি এতিয়া ধুনিয়াকৈ বাকলি বিলাক পেলাই লম এটা বাটিত পানী দি লৈছো আৰু বাকলিখিনি পেলাই লম ধুনিয়াকৈ কলা বাকলিবিলাক এতিয়া মই মিক্সাৰ জাৰ এটাত লৈ লৈছো সৰু সৰুকৈ কাটি দিছো আদাখিনিও দিলো তাত মই এতিয়া ধনিয়া পাতখিনি দিলো আৰু নেমুৰো দিলো অলপ আৰু মই কেঁচা জলকীয়া কেইটাও দি দিম ইয়াতে আৰু মই এতিয়া ইয়াতে আধা চামুচ নিমখ দি দিছো সৰু চামুচেৰে আৰু মিঠাতেল এচামুচ দি ধুনিয়াকৈ মিহলি কৰি লম মই এতিয়া আমাৰ চাটনিবিধ ৰেডি হৈ গ'ল গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব।